হাই ফ্ৰেণ্ডছ, বকুল ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সেই বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব অধীৰ আৰু দৰিকা আজি ইন্দ্ৰৰ ওচৰলৈ আহিব আৰু ইন্দ্ৰৰ ওচৰলৈ আহি তই চিন্তা কৰিব নালাগে, তই আজি যিটো কাম কৰিলি বহুত ভাল কাম কৰিলি। দেউতা আৰু মন্দিৰৰ বাবে তই বেয়া কাম কৰিলেও আমাৰ কাৰণে কিন্তু তই বহুত ডাঙৰ কাম কৰিলি বুলি ইন্দ্ৰৰ আগত ক'ব। আৰু এতিয়া ইন্দ্ৰই এতিয়া মই এই কামটো কৰিয়ে ফচিব লগা হৈছে, মোক বাৰু ঘৰৰ পৰা উলিয়াই দিব নেকি বুলি দৰিকাক সুধিব। আৰু এতিয়া দৰিকাই মই থকালৈকে তই সেইবোৰ কথা চিন্তা কৰিব নালাগে বুলি দৰিকাই ইন্দ্ৰৰ আগত কোৱা দেখিবলৈ পাব। আজিৰ খণ্ডিত আদিয়ে অদিতিক অনাবিলৰ সকলোবোৰ সঁচা কথা কৈ দিব। আৰু তেতিয়া অদিতিয়ে মই তোমাক সাজযোৰ কৰিছো, মই তোমাৰ কথা বহুত শুনিলো আৰু তোমাৰ কথা মই শুনিব নোৱাৰো, তুমি মোক বহুত অপকাৰ কৰিলা আৰু এতিয়া যদি তুমি মোক অপকাৰ কৰিবলৈ অহা নাই তেনেহ'লে ইয়াৰ পৰা ভালে ভালে গুচি যোৱা বুলি আদিক সাজযোৰ কৰিব। আৰু তেতিয়া আদিৰ মনটো বহুত বেয়া লাগিব। এতিয়া বাৰু আদিয়ে অদিতিক এনেকৈ গুচি যাব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।